আমি দেখিছো যে আপোনাৰ পত্নী ফ্ৰেণ্ড ফিলোচফাৰ কাম গাইড যিটো খুব জনপ্ৰিয় ইংৰাজী শব্দ আছে তাই আছে তাই খুব বেলেঞ্চ আচলতে মই যিমান ইনডিচিপ্লিন মানুহটো তাই একেবাৰে উল্টা তাই একদম ডিচিপ্লিনত কাম কৰে আৰু এগ্ৰেছিভ নহয় মানে এগ্ৰেছিভলি কেতিয়াও একো নকয় ক'তো বাহিৰত মই কেতিয়াবা এগ্ৰেছিভ হৈ যাওঁ খং চং কণ্ট্ৰল কৰি থাকে খং চংবিলাকো বেছি চ' সেই ধৰণে মানে এজনটো লাগিব কণ্ট্ৰল কৰিবলৈ মানে এইটো সঁচা যে সকলো পুৰুষৰ সফলতাৰ আগত এগৰাকী নাৰী থাকে এইটো সঁচা সেইটো সঁচা থাকিবই লাগিব নহ'লে আৰু ডাইৰেক্টলি একদম পূৰা বহামিয়ান হ'ব লাগিব মানুহ যে গোটেই জীৱন মই অকল নিজৰ কথা মতেই কৰিলোঁ কাম সেইটো হ'লে ভুল কৰা চান্সটো বেছি থাকে চ' সেইধৰণে মানে অকণ টান পিছফালৰ পৰা এনেকৈ টানিব পৰা কোনোবা এজন লাগে আপুনি মানিও লৈছে অকণমান আপুনি নিয়ম ভংগ কৰি ভাল পায় কিন্তু পত্নীয়ে নিয়ম ভাঙি বিৰাট ভাল পাওঁ পত্নীৰ নিয়ম ভাঙিবলৈ আপুনিও ভয় কৰে অকণমান তাই ফ'ৰ্চ কৰি থাকে এইটো কথা এইটো নহ'ব এইটো নকৰিবা এইটো আপুনি মানেও যিমান পাৰি তাৰ মাজত আকৌ হেৰি কৰি দিওঁ নহয় এতিয়া বাকী ঠিকে আছে কামবোৰ চলি আছে